বৰষুণ ধাৰাবাহিকৰ অন্তিম এপিছডত আপোনালোকে দেখিবলৈ পাইছিলে যে অভিয়ে মিকুক খুবে গালি পাৰিছিলে। আনপিনে আপোনালোকে দেখিবলৈ পাইছিলে যে দেউতাকৰ এটি প্ৰজেক্ট কেঞ্চেল হৈছে। চ' বন্ধু বান্ধৱীসকল, আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে খুবেই বেছি ইণ্টাৰেষ্টিং। কাৰণ আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ৰিয়াই অভিৰ ওচৰত বহি আছে, যি ৰিয়াই ভাবি আছে অভি হ'ব মোৰ সি সন্ধি, সি সন্মুখৰ পৰা যুঁজি যাব আৰু মই পাছফালৰ পৰা আঘাত কৰি যাম। আনপিনে আমি দেখিবলৈ পাইছোঁ দেউতাকে ফোনত খঙতে কৈ আছিলে, এই কি কথা ক'বলৈ আহিছেহে আপুনি, কাৰ কথা শুনি আপুনি প্ৰজেক্টটো কেঞ্চেল কৰিছে সেইটো কওক। আনপিনে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ মাকে ৰিয়াৰ আগত কৈ আছিলে, তোমাৰ এই ফূৰ্তি দপদপনি কিন্তু খন্তেকীয়া, যিদিনা অভিয়ে নিজৰ ৰং সলাব সেইদিনা তোমাৰ দপদপনি গুচি কপকপনি হ'ব। চ' বন্ধু বান্ধৱীসকল, আজি নিশা 7:30 বজাত ৰং টিভিত আহিবলগীয়া বৰষুণ ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।